এজন ইউপিপিএলৰ কৰ্মকৰ্তা হয় আপুনি নিজকে কিমান বিশ্বাসী যে এবাৰ আমাৰ মদৈবাৰী সমষ্টিত ইউপিপিএলৰ কেণ্ডিডেট মাননীয় শ্ৰী এন্থনী বসুমতাৰীয়ে বিজয় লাভ কৰিব বুলি আপুনি নিজকে কিমান বিশ্বাসী? হয়, মই মোটামুটি মোৰ তৰফৰ পৰা মই কওঁ আমি 100% বিশ্বাসী, কাৰণ আমি আশাবাদী যে এই কাৰণে যে আমাৰ 25 নং মদৈবাৰী পৰিষদীয় সমষ্টিত যিখিনি আমি যি ঠাইৰ বাসিন্দা আমি সেই ঠাইটুকুৰ ধৰক এতিয়াও ৰাস্তা পদূলিৰ অভাৱ আছে। ধৰক ৰাস্তাৰ যিটো সমস্যা থাকিল, প্ৰত্যেক ঘৰে ঘৰে মোটামুটি ধৰক এখন গাঁৱত মোটামুটি কমেও 10-12টামান যিকি নহওক আইঅ' ঘৰ নাই, বুজিছেনে? আইঅ' ঘৰ নাই বুলিয়ে ক'ব পাৰি। নতুনকৈ যিবিলাক PMAY যিবিলাক ঘৰ আছে এইবিলাক ঘৰ এতিয়ালৈ মোটামুটি 2-এটামান যদিও আছে, ইমান মেৰামতি ঠিকমতে হোৱা নাই। তাৰপিছতে আৰু আপোনাৰ ৰেচন কাৰ্ডৰ প্ৰব্লেম আছে, বহুত ধৰণৰ প্ৰব্লেম এতিয়া প্ৰব্লেমে হৈ আছে। এই 17 বছৰে আমি সিমান এটা তাৰমানে এই যোৱা যি চৰকাৰ আছিল 17 বছৰ এই চৰকাৰৰ BPF চৰকাৰ আছিল, এই চৰকাৰৰ কালত আমি সিমান এটা ছেটিছফাই হ'ব পৰা নাই। সেইকাৰণে মানে আমি একত্ৰিত হৈ ইউপিপিএল প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ নেতৃত্বত ইউপিপিএল চৰকাৰ যিটো নৱগঠিত দল হৈছে সেই দলক আমি ছাপোৰ্ট দি তেওঁক বিপুল ভোটেৰে ভোট দি আমাৰ মদৈবাৰী সমষ্টিৰ এন্থনী বসুমতাৰী ডাঙৰীয়া দেৱক বিপুল ভোটেৰে ভোট দি জয়যুক্ত কৰিম, আৰু আমি আমাৰ যিখিনি প্ৰাপ্য সেইখিনি আমি পাম বুলি আশা কৰি এই দলত জইন কৰিছোঁ। মদৈবাৰীৰ সমষ্টিত জগদীশ চৰকাৰে কিমান উন্নয়ন কৰিব পাৰিলে বুলি আপুনি ভাবে? মোৰ যিখিনি অঞ্চল সেই অঞ্চলখিনিৰ কথা ক'ব পাৰোঁ যে আমাৰ আশে পাশে 2খন গাঁও আছে, আৰু ইয়াতে আহি জামুগুৰি আহিলোঁ, আহি ইয়াতে যি দেখা পালোঁ এতিয়াও যি ৰাস্তাই হৈ আছে, মোটামুটি কেঁচা ৰাস্তা হৈ আছে, পকা ৰাস্তা এতিয়ালৈ হোৱা নাই। আজি আমি চাপৰি ফালে যদি যাওঁ তাতে দেখা পাওঁ যে পকা ৰাস্তা হৈ গৈছে, আৰু আমাৰ এইখিনি একেবাৰে কি মানে ধৰক কি জেগা বুলি ক'ব, চাপৰি অঞ্চলত যদি পকা ৰাস্তা হ'ব গৈছে মানে বৰষুণ আহিলে ঠেলা মাৰি ৰাস্তা পেলাই দিব পাৰে, কিন্তু আমাৰ এইবিলাকত তেনেকুৱা পানীৰ নাই, সম্ভাৱনা নাই। গতিকে আমাৰ এইবিলাকত পকা ৰাস্তা হ'ব লাগিছিল। ধৰক বৰষুণৰ বতৰত বাৰিষা কালত আমাৰ মানুহবিলাক যদি এটা বেমাৰত পৰি যায় তেতিয়াহ'লে এই বেমাৰীটো তাৰমানে হস্পিটেলত ল'বলৈ হ'লে যি ৰাস্তাৰ অৱস্থা মানে খুবেই তাৰমানে আমাৰ বিৰাট অশান্তি, আৰু সেইকাৰণে মানে চব ভাবা চিন্তা কৰি ভাবিছোঁ যে নাই, আমাৰ এটা পৰিৱৰ্তন লাগিবই। এই চৰকাৰৰ আণ্ডাৰত থাকি আমাৰ কোনো ধৰণৰ আমাৰ গাঁৱৰ বিশেষকৈ আমাৰ বৰঝাৰ মহলীয়াঝাৰ গাঁৱৰ সিমান এটা আমি ডেভেলপমেণ্ট হৈছে বুলি আমি ক'ব নোৱাৰোঁ। সেইকাৰণে আমি ইউপিপিএল দলত জইন কৰিছোঁ। থেংক ইউ। মই ইউপিপিএল দলত মই কিহৰ কাৰণে ভাল পালোঁ, মোৰ এনেকুৱা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰৰ এই TV চেনেলত দেখা পালোঁ আমাৰ মাইনৰিটি বিভাগক যি আমাক নিৰাপত্তা এটা দিছে, আমাক কি কয় হাগামা মহিলী আমাক দিয়া নাছিল, কিন্তু এটাই দেখা পালোঁ আমাক 5টাকৈ কেণ্ডিডেট আমাক মাইনৰিটি চেলত দিছে। ইয়াৰ ভিতৰত আমি যিখিনি দেখা পালোঁ নীতি নিৰ্দেশত খুব ভাল দেখা পাইছোঁ, সেই বুলি আমি ইউপিপিএলত জইন কৰিছোঁ। কিন্তু মাইনৰিটি চেলৰ মানুহখিনিক হাগামা মহিলী কেনেকৈ ৰাখিছে মই সেইটো বঞ্চিত কৰি ৰাখিছে। একমাত্ৰ IBSৰ মালখিনি মুখুৰি কম্বল এনেকৈ বিতৰণ কৰিবৰ কাৰণে এইখিনি তেওঁলোকে এই মাইনৰিটি চেলৰ ওপৰত এইখিনি নিৰ্দেশনা দিছে, আৰু বাকী অন্যথা একোৱেই দিয়া নাই। ৰাস্তা ঘাট বদলি একোৱেই দিয়া নাই। আইঅ' ঘৰৰ সম্ভাৱনা আইঅ' ঘৰৰ মানে হোৱা নাছিল, আৰু আপোনাৰ এই কি কয় ৰাস্তা ঘাট বদলি হোৱা নাছিল। দৰিদ্ৰ মানুহখিনিক আমাক ভালমতে ব্যৱহাৰ কৰা নাছিল, কিন্তু একমাত্ৰ এই মাইনৰিটি চেলৰ মানুহখিনিক ৰাখিছে এক্সৰ মালখিনিক ভগৱাৰ কাৰণে, মুখুৰি কম্বল ভগৱাৰ কাৰণে, সেইখিনিৰ কাৰণে ৰাখিছিল জগদীশ চৰকাৰ। কিন্তু সেইখিনিৰ কাৰণে আমি বঞ্চিত কৰি আমি ইউপিপিএল দলত আমি জইন কৰিছোঁ। তেখেতৰ নিয়ম কানুন ভাল পাই, তেখেতৰ নিৰ্দেশনা কাৰন ভাল পায়। তেওঁ TV চেনেলত যিখিনি দেখা পাইছোঁ মাইনৰিটি দল মাইনৰিটি মানুহখিনি খুব উচ্চতা মৰম কৰিছে, সেইকাৰণে আমি মাইনৰিটি মানুহখিনি ইউপিপিএলত যোগদান কৰিছোঁ। ঠিক আছে, থেংক ইউ।